Welcome to the Gamji Show. আজি আমি কথা পাতিম নগাঁও মহানগৰীৰ কথা। বলা আৰম্ভ কৰো। যদি তুমি ভাবিছা নগাঁও মহানগৰী সৰু জেগা, তেনেহলে তোমাক কৈ থওঁ ই পূবে চামগুৰিৰ পৰা পশ্চিমে ৰহালৈ, উত্তৰে টিঙৰ পৰা দক্ষিণে কামপুৰলৈ ইউৰোপ মহাদেশতকৈ ডাঙৰ। প্ৰথমে আহিছোঁ ইয়াৰ স্কুল কলেজ আৰু জুনিয়ৰ কলেজৰ ওপৰত। নগাঁৱত প্ৰধানকৈ 4খন স্কুল আছে, যিবোৰ হৈছে বয়জ ছেকেণ্ডেৰী স্কুল, ৰাইজুতি স্কুল, KV আৰু মিছন হাই স্কুল। প্ৰথমে হ'ল নগাঁও বয়জ ছেকেণ্ডেৰী স্কুলৰ কথা। ইয়াত পঢ়া ল'ৰাবোৰ এলাপেচা ল'ৰা নহয়, সিহঁতৰ দুটা ৰূপ আছে। যেতিয়া ঘৰ পাই গ'ল সিহঁততকৈ সমান ভাল ল'ৰা নাই, কিন্তু যেতিয়া স্কুল আহে মেলা মাৰ্কশ্বিট নক'লে কথাই নকয়। আৰু নগাঁৱত যিমান তেজকাল হ'ব গভৰ্ণমেণ্ট বইজৰ ল'ৰাৰ নাম থাকিবই। এতিয়া আহোঁ ৰাইজুতি আৰু KVৰ কথা। ইয়াত পঢ়া ল'ৰা ছোৱালীবোৰ এলাপেচা ল'ৰা ছোৱালী নহয়, ইমান লেভেলত একেবাৰে আকাশতকৈ ওপৰত থাকে। যেতিয়া গভৰ্ণমেণ্ট বইজৰ ল'ৰাই তেজকাল কৰিবলৈ টমটম লৈ আহে, তেতিয়া সিহঁতে বাইক লৈ আহে আৰু মাৰ্চাৰ খাই গুচি যায়। এতিয়া আহোঁ মিছন হাই স্কুলৰ কথা। ইয়াত পঢ়া ল'ৰা ছোৱালীবোৰৰ লেভেল এক্সট্ৰা, কাৰণ ব্ৰিটিছে প্ৰথম বনোৱা স্কুল বুলি নিজেই নিজকে লেভেল দি বহি থাকে। এতিয়া আহোঁ কলেজৰ কথা। নগাঁৱত মেইনলি দুখন কলেজেই আছে, নগাঁও কলেজ আৰু ADP কলেজ। যাৰ যাৰ ধুনীয়া ছোৱালী চাবলৈ মন আছে তালৈ গ'লেই হ'ল। এতিয়া আহোঁ জুনিয়ৰ কলেজৰ কথা। শুনি আমাৰ নগাঁওখনি জুনিয়ৰ কলেজে ভৰা। নগাঁৱত যদি অকণমান খালী জেগা দেখা পায়, তেনেতে এগালমান মানুহ দৌৰি দৌৰি আহিব, এখন চাং পাতিব আৰু জুনিয়ৰ কলেজ ষ্টাৰ্ট। নগাঁৱত বহুত ধৰণৰ জুনিয়ৰ কলেজ আছে, যেনে ৰামানুজন জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, ৰেনেছা জুনিয়ৰ কলেজ, ডাইমেনশ্যন জুনিয়ৰ কলেজ, মেট্ৰিক জুনিয়ৰ কলেজ, ডিটাৰমিনেণ্ট জুনিয়ৰ কলেজ, ত্ৰিকোণমিতিক জুনিয়ৰ কলেজ, এৰিথমেটিক প্ৰগ্ৰেছন জুনিয়ৰ কলেজ, পকেমন জুনিয়ৰ কলেজ আৰু নগাঁও জুনিয়ৰ কলেজো আছে। এতিয়া আহিছোঁ নগাঁৱত চলি থকা ট্ৰেণ্ডবোৰৰ কথালৈ। চুলিৰে ট্ৰেক্টৰ টানা, জীয়া মাছ মুখত ভৰা আকৌ বাহিৰলৈ উলিয়াই দিয়া, কিন্তু এইবোৰ হৈছে সৰু সুৰা ট্ৰেণ্ড। ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ ট্ৰেণ্ড নগাঁৱত আজিকালি ঘূৰি আছে। যদি তোমাৰ এখন KTM বাইক আছে, তেনেহলে তুমি ৰাইডাৰ। লাগিলে তুমি কেলা ৰাস্তাত পৰিয়ে থাকা ষ্টাণ্ট কৰি, তথাপিও তুমি ৰাইডাৰ। ইয়াৰ পাছত নগাঁৱত ট্ৰেণ্ড হৈছে DSLR। যদি তোমাৰ এটা DSLR আছে, তেনেহলে তুমি ফটোগ্ৰাফাৰ হবাই। লাগিলে তুমি পোকৰ উভতা দি ফটো উঠোৱা বা তোমাৰ ফটো ব্লাৰ হয়, তথাপিও তুমি ফটোগ্ৰাফাৰ হয়। নগাঁৱত চবতকে ডাঙৰ ডেঞ্জাৰাছ ট্ৰেণ্ডটো হৈছে জিম কৰা। লাগিলে তুমি আজি জন্ম হৈছা নহবা তুমি 100 বছৰীয়া বুঢ়া, তথাপিও তুমি জিম যাবই লাগিব। লাগিলে তোমাৰ শৰীৰটো মটমাহৰ দানা এটা সমানেই কিয় নহওক। এতিয়া আহোঁ নগাঁৱৰ আড্ডা প্লেচবোৰৰ ওপৰত। নগাঁৱৰ ল'ৰা সমান বেকাৰ ল'ৰা কতো নাই। ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে গোপালদাৰ দোকানত বহি বিড়ি চিগাৰেট আৰু গুটখা খাব, দুপৰীয়া হোৱাৰ লগে লগে ফুটব্ৰিজত গৈ গাৰ্লছ কলেজৰ ছোৱালী চাব আৰু সন্ধিয়া হোৱাৰ লগে লগে MSCত গৈ ছোৱালী জোকাব। এয়াই নগাঁৱৰ ল'ৰাৰ কাম। এতিয়া আহোঁ নগাঁৱৰ কাপলবোৰৰ কথালৈ। নগাঁৱৰ কাপলবোৰৰ কথাই বেলেগ। সদায় ইভিনিং টিউচন আছে বুলি ঘৰৰ পৰা ওলাই জাচিংফা আৰু অকিনাৱা যাব। কিছুমান কাপল এনেকুৱা আছে যে উৰিয়াগাঁও চাৰিআলি যায়। চিৰিয়াছলি, ৰাস্তাৰ মাজত কেনেকুৱা প্ৰেম বে। এতিয়া আহোঁ নগাঁৱৰ মডেলৰ কথা। নগাঁও গলিয়ে গলিয়ে মডেল, কাৰণ মডেল হ'বৰ কাৰণে বেছি একো প্ৰয়োজন নাই। তুমি DSLR একপি ফটো উঠা, সেই ফটোকপি তুমি হোৱাটছআপত লৈ সেই ফাটা ফটোকপি আকৌ ফেচবুকত আপলোড দি 1K লাইক পোৱা, তুমি মডেল হৈ গলা। এতিয়া আহোঁ নগাঁৱত থকা মানুহবোৰৰ কথালৈ। নগাঁৱত এনেকুৱা কিছুমান চুতীয়া মানুহ থাকে যে যদি কোনোবাই চানা খাই কাগজ টুকুৰ পেলাই থৈ যায়, ৰাতি আহি সেইখিনি জেগাতে জাবৰৰ দম কৰি দিয়েহি। এইখিনি হৈছে কেলটেক্স চাৰিআলি আৰু এইটো হৈছে পুলিচ পইণ্ট। নগাঁও মানুহৰ চুতীয়ামি লেভেল ইমানেই ওপৰত গ'ল যে পুলিচ পইণ্টটোত জাবৰ পেলাই দিলে আৰু পুলিচেও উপায় নাপায় চাইডৰ দোকানৰ তলত বহি ট্ৰেফিক কণ্ট্ৰল কৰিবলগীয়া হৈছে। এনেকুৱা আৰু বহুতো উদাহৰণ আছে নগাঁও মানুহৰ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো। যদি ভিডিঅ'টো ভাল পায় তেনেহলে লাইক কৰি দিবা, চেনেলটো নিজৰ বুলি ভাবি ছাবস্ক্ৰাইব কৰি দিবা আৰু লাষ্টত নগাঁও প্ৰতিটো মানুহলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।